আগুন যেহেতু এইটো এখতিয়াৰটো যেহেতু মুখ্য কাৰ্যবাহী বিষয়াৰ এইটো এখতিয়াৰ, গতিকে আজি যেনেকুৱাকৈ ভাৰতবৰ্ষতো কেন্দ্ৰীয় চৰকাৰৰ এতিয়াও মন্ত্ৰী পদ খালী আছে, গতিকে সেইটো মাননীয় প্ৰধানমন্ত্ৰীৰ যিহেতু এখতিয়াৰ, ঠিক তেনেকুৱাকৈ অসমতো অসম চৰকাৰতো মন্ত্ৰী পদ খালী আছে, সেইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এখতিয়াৰ। অনুৰূপ ধৰণে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া যিহেতু চিফ এক্সিকিউটিভ মেম্বাৰ, তেখেতৰ এখতিয়াৰৰ বিষয়, গতিকে তেখেতে এই বিষয়টো আগন্তুক দিনত সিদ্ধান্ত গ্ৰহণ কৰিব। হোৱা নাই, আগন্তুক দিনত সেই বিষয়টো আমি ৰাষ্ট্ৰীয় সমিতিৰ লগত UPPL আলোচনা কৰিব আৰু ৰাষ্ট্ৰীয় সমিতিয়ে আলোচনা কৰাৰ অন্তত যাৰ যিটো ভাগত পৰে সেই ভাগতে আমি নিৰ্বাচনত অংশগ্ৰহণ কৰিম। আমি কোন BJP, কোন UPPL বা কোন আমাৰ গণসুৰক্ষা পাৰ্টি, আমি সেইটো বিষয়টো আমি চোৱা নাই। আমাৰ মিত্ৰ দলৰ 12টা সমষ্টিতে আমি BTC অঞ্চলত, BTR অঞ্চলত যিমানকেইখন আছে গোটেইখন আমি জিকাটো আমি লক্ষ্য হিচাপে ৰাখিছোঁ। বস্তুটো আমাৰ নাই, আমাৰ যি বিধানসভাতে হওক বা BTC ইলেকশ্যনত এলায়েন্স নাই, কিন্তু অসম চৰকাৰত এলায়েন্স আছে। চৰকাৰত যিহেতু তেওঁলোকৰ ম্যাদ যিহেতু অহা যিহেতু 2 মাহ বাকী আছে, গতিকে সেইখিনি সময়লৈ তেওঁলোকে অসম চৰকাৰৰ লগত এলায়েন্স আছে। আমাৰ দলৰ লগত এলায়েন্স আমাৰ নাই, পূৰ্বতো নাছিলে, আমাৰ BTC ইলেকশ্যনত নাছিলে, লোকসভা সময়ত এলায়েন্স আছিলে। এইবাৰতো আমি পোনপটীয়াকৈ আমি তেওঁলোকৰ লগত মিত্ৰতাত নকৰিলোঁ। ইতিমধ্যে আমাৰ প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি তথা আমাৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক মই ব্যক্তিগতভাৱেও এই বিষয়ে মই সুধি মেলি আলোচনা কৰিছোঁ আৰু তেওঁ গ্ৰীণ ছিগনেল দিছে যে আগন্তুক দিনত আমি UPPLৰ লগতে আমি একত্ৰিতভাৱে আমি নিৰ্বাচনত আগবাঢ়ো। 12টাতে আমি নিৰ্বাচনত অংশগ্ৰহণ কৰিম। অসমত আমাৰ 100+ আমাৰ যিটো 100+ আছে নিশ্চিতভাৱে এইটো হ'ব 100+ত কৰি এটা তলত নহয়, বৰঞ্চ মোৰ যিটো আইডিয়া আমাৰ 103ৰ পৰা 104 হ'ব লাগে আৰু আমি UDF আৰু কংগ্ৰেছক 22ৰ পৰা 23ৰ ভিতৰতে আমি সীমাবদ্ধ কৰি ৰাখিম। AJP কিবা প্ৰভাৱ পেলাব পাৰে নেকি আপোনালোকৰ? নাই, এইটো AJP জিৰ' প্ৰভাৱ। 104 আজি চাওক, বৰাক ভেলীত AJPয়ে হওক বা অন্য দলেই হওক, তাতে 1000ৰ ভোট পোৱা এটা সমষ্টি নাই। কাৰ্বি আংলঙত তাত 5টা ছিট আছে, কাৰ্বি আংলং ডিমা হাছাও, তাত 1000 বা 2000 ভোট পোৱাৰ কাৰো ক্ষমতা নাই। ঠিক তেনেকুৱাকৈ আমি যদি চাওঁ আমাৰ যিসমূহ স্বায়ত্ব পৰিষদীয় অঞ্চল, কাৰণ কিয় আজি যেনেকুৱাকৈ সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদ ভাৰতীয় জনতা পাৰ্টীৰ দখলত, গতিকে তাত ভাৰতীয় জনতা পাৰ্টি পাব। দেউৰী অট'নমাছ কাউন্সিলৰ যিমান এৰিয়া আছে তাত ভাৰতীয় জনতা পাৰ্টি, তাত কোনো আঞ্চলিক দলে নাপায়। ঠিক তেনেকুৱাকৈ তিৱা অট'নমাছ কাউন্সিল যিহেতু ভাৰতীয় জনতা পাৰ্টীৰ দখলত, গতিকে এইবোৰ যদি সমষ্টি যদি চাওঁ, গতিকে AJPয়ে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ এটা ভোটো ক্ষতি কৰিব নোৱাৰিব। তেওঁলোকে হয়তো 500, 1000, 2000, 3000 ভোট হয়তো ক'ৰবাত পাব। গতিকে আগন্তুক দিনত কংগ্ৰেছ আৰু UDFে একত্ৰিতভাৱে 22ৰ পৰা 23 পাব। মূলগত উদ্দেশ্য হৈছে এইটোৱে, আমাৰ BTR অঞ্চলৰ যি 4খন জিলা আছে, এই 4খন জিলাৰ আমাৰ কাৰ্যকৰ্তাসকলক লৈ পেলাই আমি সাংগঠনিক সভাৰ আমি আয়োজন কৰিছোঁ। আৰু যিহেতু আমাৰ ইতিমধ্যে এলানি কাৰ্যসূচী ঘোষণা কৰা হৈছে, আগন্তুক যি 2021ৰ যি নিৰ্বাচন, সম্ভৱতঃ আৰু 94 দিন বাকী আছে নিৰ্বাচনলৈ, আৰু সেই কাৰ্যসূচীসমূহ আমি আজিয়ে জিলাভিত্তিত আমি সভাপতি বা জিলাৰ কাৰ্যকৰ্তাক মাতিছোঁ। যিহেতু আমি আগন্তুক দিনত জিলাভিত্তিক কোনো কাৰ্যসূচী যিহেতু আমাৰ নহয়, আমাৰ এতিয়া যিমানবোৰ কাৰ্যসূচী হ'ব সেইবোৰ বুথ ভিত্তিক কাৰ্যসূচী হ'ব, শক্তিকেন্দ্ৰ ভিত্তিক হ'ব আৰু আমাৰ সমষ্টি ভিত্তিক হ'ব। আৰু সেইটোৰ কাৰণে আমি 3 তাৰিখে, অহা 3 তাৰিখে আমি বুথ কি বাট কাৰ্যসূচী ৰাখিছোঁ। সমগ্ৰ অসমৰ 28,000 বুথতে আমাৰ কাৰ্যকৰ্তাসকলে সভা কৰিব। 5 জানুৱাৰীৰ পৰা 11 জানুৱাৰীলৈ বুথ ভিত্তিক আমাৰ ৰাজনৈতিক সভা হ'ব আৰু আমি 20 জানুৱাৰীৰ পৰা 20 ফেব্ৰুৱাৰীলৈ আমাৰ সমষ্টি ভিত্তিক আমাৰ পৃষ্ঠা প্ৰমুখ সন্মিলন হ'ব। এই সমগ্ৰ কথাখিনি আমি আমাৰ কাৰ্যকৰ্তাসকলক বুজাই দিয়াৰ কাৰণে, যিহেতু এওঁলোকে সকলোৱে BTC নিৰ্বাচনত যিহেতু ব্যস্ত আছিলে, গতিকে সেইকাৰণে আগন্তুক দিনত আমি সক্ৰিয়ভাৱে যাতে আমাৰ যি বিধানসভাসমূহ আছে, আমি আগন্তুক যিহেতু আমি UPPLৰ লগত আমি মিত্ৰতা স্থাপন কৰি বিধানসভা নিৰ্বাচনত অংশগ্ৰহণ কৰিম, গতিকে কাৰ অংশত কি পৰে আমি সেইটো পিছত আমি আলোচনা কৰোঁ। কিন্তু এতিয়া আমি ভাৰতীয় জনতা পাৰ্টিও আমি সংগঠন কৰিব লাগিব, UPPLও সংগঠন কৰিব লাগিব আৰু আমাৰ গণসুৰক্ষা পাৰ্টিও সংগঠন কৰিব লাগিব। গতিকে আমি সংগঠন কৰাৰ কাৰণে আজিৰ এই প্ৰথম আমি পাতনি মেলিছোঁ বিধানসভা নিৰ্বাচনক লক্ষ্য ৰাখি পেলাই। যি 12টা BTC অঞ্চলত 12টা সমষ্টি আছে, সেই সমষ্টিত আমি ইতিমধ্যে সংগঠনৰ কাম কাজ চলাই আছোঁ আৰু আমি আমাৰ লগত থকা মিত্ৰ দলকো আমি আহ্বান জনাইছোঁ। অনুৰূপভাৱে আমি অসম গণ পৰিষদকো আহ্বান জনাইছোঁ যে তেওঁলোকেও নিজৰ নিজৰ সংগঠন এই 12টা সমষ্টিত তেওঁলোকে কৰিলে মিত্ৰ দলৰ লাভ হ'ব।
ভুল আমাৰ যি লোকসভা নিৰ্বাচনত যি আমি ভুল কৰিলোঁ বা সেই সময়ৰ মিত্ৰ দলে ভুল কৰিছে, সেই ভুলৰ যাতে পুনৰাবৃত্তি নহয়। কাৰণ কিয় এটা সময়ত আমি এই কোকৰাঝাৰ লোকসভা সমষ্টিত আমাক সংগঠন কৰিবলৈ সুবিধা নিদিয়াৰ কাৰণে আমি আল্টিমেটলি কি NDA আমাৰ কোকৰাঝাৰ লোকসভা আমি হাৰিবলগীয়া হৈছে। আগন্তুক দিনত আমাৰ যি 12টা যি আমাৰ চিট আছে, সেই 12টা চিটত আমি যাতে ভাৰতীয় জনতা পাৰ্টীয়ে হওক বা আমাৰ মিত্ৰ দলেই হওক আমি যাতে জয়যুক্ত কৰিব পাৰোঁ, তাৰ কাৰণে আমি সংগঠনৰ কাম কৰি গৈছোঁ আৰু আমাৰ মিত্ৰ দলক সংগঠনৰ কাম কৰাৰ কাৰণে আমি